আমি 6 মাহিলী পৰীক্ষাৰ 2023 চনত হৈ যোৱা গণিত আৰু মৌখিক প্ৰশ্ন পেপাৰখন আমি অকমান আজি চাম। এনেকুৱা ধৰণৰে কুৱেশ্যন এইবাৰ 2025 বৰ্ষত আহিব পাৰে। কেনেকুৱা ধৰণেনো কুৱেশ্যনবিলাক আহিছে আমি অকমান চাওঁ আহাচোন। ক নম্বৰ প্ৰশ্নটো মই প্ৰত্যেকটো গাই নিদিওঁ, তোমালোক অকমান চাই যাবা। এই কুৱেশ্যনটো প্ৰথম চৰু কুৱেশ্যনটো চাবা, এটা আয়ত আৰু এটা বৰ্গৰ আঁকি ইহঁতৰ পাৰ্থক্য কি হ'ব। চিত্ৰটো আঁকিব লাগিব, পাৰ্থক্যটো কি যে আয়তৰ মুখামুখি অৰ্থাৎ বিপৰীত বাহু দুযোৰ সমান, কিন্তু এটা বৰ্গৰ 4টা বাহুৱে সমান। এইটো মাইনাছ চিন হয়, বেছি ডাঙৰকৈ হৈছে। 3 মিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বিয়োগ কৰিব লাগে। এইটো চেণ্টিমিটাৰত আছে লিখিব লাগিব, গতিকে এইটো 3 মিটাৰটো আমি 300 চেণ্টিমিটাৰ, 300 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বিয়োগ কৰিলে 200 চেণ্টিমিটাৰ হ'ব। নিয়ম মতে কৰিব লাগে। এইটো 67 পূৰণ 999 হ'ব লাগে। এইটো ভুল হৈ আছে প্ৰশ্নটো, 999 হ'ব লাগে। নিয়ম মতে কৰিব লাগিব। এইটো 1000 লৈ পেলাই -1 কৰিব লাগিব। বাকী অংকখিনি তোমালোকে চাবা, ঘৰত এবাৰ প্ৰেক্টিছ কৰিবা। এনেধৰণৰ কুৱেশ্যন আহিব। এই 8 নম্বৰ কুৱেশ্যনটো চোৱাচোন। মৌচুমে তেওঁ মটৰ চাইকেলত পেট্ৰল ভৰালে প্ৰথম সপ্তাহত 3 লিটাৰ 500 মিলিলিটাৰ, দ্বিতীয় সপ্তাহত 3 লিটাৰ, তৃতীয় সপ্তাহত 2 লিটাৰ 500 মিলিলিটাৰ, চতুৰ্থ সপ্তাহত 2 লিটাৰ 500 মিলিলিটাৰ, চাৰিটা সপ্তাহত তেওঁ মুঠতে কিমান তেল ভৰালে। গোটেইকেইটা সপ্তাহত কোনটো সপ্তাহত কিমান ভৰাইছিলে গোটেইকেইটা ধুনীয়াকৈ লিখি যোগ কৰি দিলেই হ'ল। এই অংকটো চোৱা, এটা হৰণ অংকৰ ভাজ্য 369 ভাজক 13 আৰু ভাগশেষ 5 ভাগফল কিমান। এই অংক শিকোৱা হৈছে। এনেকুৱা ধৰণৰ অংক আহিব পাৰে। সূত্ৰ লিখি চিত্ৰ আঁকা, বৰ্গ কাক বোলে আৰু সমবাহুতি বস্তু, এইখিনি দিয়া আছে, ভালকৈ চাবা, পেপাৰখন কৰি চাবা।